নমস্কাৰ, মোৰ নাম টুলটুল বৰুৱা। মই গুৱাহাটীত থাকোঁ। মোৰ ঘৰ একচুৱেলি লখিমপুৰত। পোনপ্ৰথমে সংঘৰ সভাপতি সম্পাদকসমূহৰ কৰ্মকৰ্তাৰ মই টুলটুল বৰুৱাই মোৰ আন্তৰিক অভিনন্দন আৰু শুভকামনা জনালোঁ। যোৱা কেইদিনমানৰ আগতে সংঘই আয়োজন কৰা উপহাৰ কুপনৰ এখন বহি মই অনলাইন যোগে ক্ৰয় কৰোঁ। আৰু যোৱা 20/3/21 তাৰিখে হৈ যোৱা তৰুণ সংঘৰ বহী নম্বৰৰ খেলখনত মই 9ম সংখ্যক পুৰস্কাৰটো লাভ কৰিবলৈ সক্ষম হোৱা বুলি ফোনযোগে মোক জানিবলৈ দিয়ে। কিন্তু তেতিয়ালৈকে বহীখন মোৰ হাতত আহি পোৱা নাছিল। যোৱাকালি বহীখন মোৰ হাতত ডাকযোগে আহি পালে আৰু পাই মই নথৈ আনন্দিত। আৰু জীৱনত এই এটা মোৰ স্মৰণীয় দিন 20/3/21 তাৰিখটো। তৰুণ সংঘই আয়োজন কৰা উপহাৰ কুপনৰ 9ম সংখ্যক উপহাৰ কুপনটো মোৰ বহীত লাগে। আৰু মই ভাল লাগিল যে ইমানখিনি নিকা আৰু স্বচ্ছতাৰে মাজেৰে অনুষ্ঠিত হৈ খেলখনে মোক সঁচাকৈ অনুপ্ৰেৰণা যোগালে। আৰু আশাবাদী যে অনাগত দিনবোৰত যেন তৰুণ সংঘই এনেধৰণেই খেলবিলাক পাতি যাওক আৰু নিকা স্বচ্ছতাৰে তেওঁলোকে অনলাইন যোগে যিবিলাক অসমৰ বিভিন্ন ঠাইলৈ যিবিলাক টিকেট প্ৰেৰণ কৰে তেওঁলোকেও যেন এনেকুৱা ধৰণৰ পুৰস্কাৰ পায়। আৰু লগতে শেষত মই তৰুণ সংঘৰ উন্নতি কামনা কৰিলোঁ আৰু তৰুণ সংঘৰ সমূহ সদস্যবৃন্দলৈ মোৰ আন্তৰিক অভিনন্দন জনালোঁ। মই পোৱা টিকেটখনৰ বহী নম্বৰটো হৈছে এইখন মোলৈ ডাকযোগে আহিছিলে মোলৈ। ধন্যবাদ।